মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱৰ লেচনটি অসমীয়াৰ ২য় শ্ৰেণী পাঠ নম্বৰ 5 শংকৰদেৱৰ লেচনটি প্ৰশ্ন উত্তৰ দিবলৈ লৈছোঁ। শংকৰদেৱৰ লেচনটি তোমালোকে প্ৰথমতে ভালদৰে পঢ়িবা। দুবাৰ তিনিবাৰ পঢ়াৰ পাছত মই তোমালোকক পঢ়াই নিদিওঁ, তোমালোকক নিজে পঢ়িবা। আৰু এতিয়া আমি প্ৰশ্নকেইটা লৈ আহিছোঁ। প্ৰথম কৈছে, প্ৰথমে কোৱা আৰু তাৰ পাছত লিখা। ভকত দুজনে কিয় কথা পাতি আছিল? সৰ্বজন আঁতৰি যিহেতু বয়সস্থ আছিল, সেইটো কাৰণে তেওঁ নামঘৰত বহি নাম গাই থকাৰ সময়তে প্ৰস্ৰাৱ কৰিছিল। গম নোপোৱাকৈ প্ৰস্ৰাৱ কৰিছিল, সেইটো কাৰণে সৰ্বজন আঁতৰি এই প্ৰস্ৰাৱ ওলোৱা কথাটো গম পাই ভকত দুজনে কথা পাতি আছিল। আৰু দ্বিতীয়টো চোৱা, শংকৰদেৱৰ প্ৰধান শিষ্যগৰাকীৰ নাম কি আছিল? শংকৰদেৱৰ প্ৰধান শিষ্যগৰাকীৰ নাম মাধৱদেৱ। মাধৱদেৱে শংকৰদেৱক কি বুলি সম্বোধন কৰিছিল? বাপ বুলি। হৈ গ'ল। এতিয়া বুজা আৰু লিখা। ভকত, ভক্ত, ধৰম, ধৰ্ম, কৰম, কৰ্ম, সৰগ, স্বৰ্গ, নহয় জানো? বাক্য ৰচনা কৰা। মোহিত, ভকত, মগ্ন আৰু অসুখ। মোহিত মানে মোহিত হোৱা। আমি লিখিব পাৰা যে ৰামৰ কামত মোহিত হৈ সকলোৱে তাক সন্মান জনাইছিল। আৰু লিখিব পাৰা ভকত, ভকতসকলক সদায় আমি সন্মান কৰা উচিত। মগ্ন মানে ৰমেনে পঢ়াত মগ্ন, নহয় জানো? আপোনালোকক উজুকে কৈ দিছোঁ, ৰমেন পঢ়াত মগ্ন হৈ আছে। আৰু অসুখ, ৰামে অসুখত ভুগি আছে বহুদিনৰ পৰা। শংকৰদেৱৰ বিষয়ে যি জানা তোমালোকে কোৱা। শংকৰদেৱৰ বিষয়ে তোমালোকে প্ৰথমতে লিখিবা। মই এইটো কৈ নিদিওঁ, লেচনটো ধুনীয়াকৈ পঢ়িবা। শংকৰদেৱৰ কোন লিখিবা, ক'ত জন্ম হৈছিল সেইটো লিখিবা, তেওঁ কি কি ৰচনা কৰিছিল সেইখিনি লিখিবা। শংকৰদেৱৰ বিষয়ে কিতাপত যিখিনি পাইছা সেইখিনি ধুনীয়াকৈ তোমালোকে নিজেই লিখিবা দেই। আজি ধন্যবাদ, ইমানতে সামৰিছোঁ।